আজি আমি বনাম হাঁহৰ মাংস। হাঁহৰ মাংস মিনিমাম 1 কেজি পৰিমাণত হাঁহৰ মাংস লৈছোঁ। তাৰ লগত ডাঙৰ ডাঙৰ দুটা আলু পিচ পিচ কাটি লৈছোঁ। আৰু এফালে লৈছোঁ মছলাৰ বাবে মই জলকীয়া, নহৰু দুটা এনেকৈ চাফা কৰি লৈছোঁ আৰু আদাৰ পৰিমাণ ইমান। পিঁয়াজ দুটা মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি মই তেলত দিয়াকৈ আৰু এই দুটা মই মছলাৰ লগত পিচি দিম। আৰু এইখিনি বিলাহী। তাৰপিছত চাই থাককচোন মই কি কৰি যাম। আদা, নহৰু, জলকীয়া যিখিনি লৈছিলোঁ মই এনেকৈ ধুনীয়াকৈ মই পিচি ল'লোঁ। এতিয়া কেৰাহী গৰম কৰি তেল দিম। তেল দিয়াৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি পিঁয়াজখিনি মই তেলত দিম আৰু এই কেঁচা জলকীয়া মই তাতে ফালি দিম আৰু এই নহৰুটো মই তাতে দি দিম। এই নহৰু কেইটামান থৈছোঁ, মিনিমাম আপোনাৰ 6-7টামান নহৰু তাতে দি দিম। কেঁচা জলকীয়াকেইটাও ফালি দিম, যিহেতু হাঁহৰ মাংস অলপ টেষ্ট মানে এটা গোন্ধ এটা ওলায় ন। হাঁহখিনি পুৰি লৈছোঁ, তথাপিতো মই এইখিনি এতিয়া কেঁচাকৈ তাতে দি দিব লাগিব। কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া আমি ইয়াত মিঠাতেল দিছোঁ। যিহেতু হাঁহৰ মাংস তেল বেছি হয়, সেইকাৰণে আমি পৰিমাণ মতে তেলটো দিম। ইয়াত তেল দি দিছোঁ। এতিয়া আমি তেলত ধুনীয়াকৈ আলুখিনি এনেকৈ ভাজি ল'ম। এতিয়া গৰম তেলত ধুনীয়াকৈ মই আলুকেইটা দি দিছোঁ। আলুকেইটা ধুনীয়াকৈ এতিয়া মই এনেকৈ ভাজি ল'ম। আলুকেইটা তেলত ভাজি ল'লে মানে মাংসৰ সোৱাদটো অলপ বেলেগ হয়। সেইকাৰণে আলুখিনি তেলত এনেকৈ ভাজি ল'ম। অলপ ৰঙা হ'বলৈ দিম ধুনীয়াকৈ। অলপ ৰঙচুৱা হ'লে তেতিয়া মানে ৰংটোও ভাল লাগে, টেষ্টটো ধুনীয়া উঠে। এতিয়া ধুনীয়া হালধি দি দিছোঁ পৰিমাণ মতে, আলুখিনি যাতে অলপ ৰংটো ধুনীয়া হয়। আমাৰ আলুখিনি ধুনীয়াকৈ এনেকৈ ভাজা হৈ গৈছে। ধুনীয়াকৈ এনেকৈ ৰঙা ৰঙা হৈ গৈছে। এতিয়া মই এখন কাঁহীত আঁতৰাই ল'ম। এনেকৈ আলুবিলাক উলিয়াই লৈ ল'ম। আলুবিলাক এনেকৈ ৰঙাকৈ ভাজি ল'ব, তেতিয়া মাংসৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয়। গৰম তেলত ধুনীয়াকৈ এতিয়া তেজপাত, শুকান জলকীয়া আৰু ডালচেনি দি দিম। এয়া আমি শুকান জলকীয়া দিলোঁ। এয়া ডালচেনি কেইটামান দি দিলোঁ। এতিয়া দিম তেজপাত। এইখিনি ধুনীয়াকৈ এনেকৈ গৰম তেলত এনেকৈ ভাজি ল'লোঁ। অলপ ৰঙা হ'বলৈ দিম ভাজি, যাতে জলকীয়াখিনি অকণমান ৰঙচুৱা হয়। এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি এই গৰম তেলত দি দিলোঁ। কাটি থোৱা পিঁয়াজখিনি এনেকৈ গৰম তেলত দি দিলোঁ। এতিয়া পিঁয়াজখিনি আমি অকণমান সময় ভাজিম। কেঁচা হৈ থাকিলে মাংসৰ সোৱাদটো নাহিব, তাৰ বাবে পিঁয়াজখিনি ধুনীয়াকৈ অলপ ভাজি ল'ম। আমাৰ পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া বিলাহী দি দিলোঁ ইয়াত। দুটা বিলাহী কাটি থৈ দিছিলোঁ মই, সেই বিলাহী দুটা ইয়াত ধুনীয়াকৈ এনেকৈ দি অলপ ভাজি ল'ম। বিলাহীকেইটা পিঁয়াজৰ লগত ধুনীয়াকৈ এনেকৈ অলপ সময় ভাজি ল'ব লাগিব। এয়া আমাৰ বিলাহীখিনি ভাজা হৈ গৈছে। এতিয়া আদা, নহৰু, জলকীয়া যিখিনি পেষ্ট কৰি লৈছিলোঁ, পেষ্টখিনি ইয়াত দি দিলোঁ এনেকৈ। এতিয়া পেষ্টখিনি ধুনীয়াকৈ বিলাহী আৰু পিঁয়াজৰ লগত ভাজি ল'ব লাগিব। ভাজাটো যাতে কেঁচা নাথাকে, সেইকাৰণে আমি মিনিমাম 4-5 মিনিট ফুল ষ্টিমত ভাজিব লাগিব। এয়া আমি ভাজি আছোঁ। মিনিমাম ৰঙা হ'ব লাগিব ভাজি থাকোঁতে এতিয়া অলপ হালধি দি দিম। আৰু পৰিমাণ মতে অলপ নিমখ দি দিম। নিমখটো বেছিকৈ নিদিব, কমাই দিব। পিছতকৈ লাগিলে আকৌ দিব পাৰিব। তাৰ বাবে আমি নিমখটো পৰিমাণ মতে দি দিছোঁ। এতিয়া মিনিমাম 4-5 মিনিট আমি এইখিনি ভাজি ল'ম। মছলাখিনি আমাৰ মিনিমাম ভাজা অলপ টাইম হৈ গৈছে। এতিয়া আমি দি দিম জিৰা। এতিয়া আমি জিৰা পাউডাৰ দি দিলোঁ 2 চামুচ। মছলা পৰিমাণটো কিয় বেছিকৈ দিছোঁ, মাংসও অলপ বেছি আছে, আপোনালোকে মাংসখিনি পৰিমাণ চাই দিব। এইখিনি ধুনীয়াকৈ এনেকৈ ভাজি ল'লোঁ। এয়া আমি ধনিয়া পাউডাৰ দিলোঁ পৰিমাণ মতে।
এতিয়া অলপ ৰেড চিলি দি দিম যাতে অলপ কালাৰো আহে অলপ জ্বলা হ'লেও একো নাই জলকীয়াটো দিছোঁৱেই অলপ ৰেড চিলি দিলে কালাৰ ধুনীয়া হয় তাৰ বাবে অলপ ৰেড চিলি দি দিছোঁ এতিয়া ধুনীয়াকৈ আকৌ আমি অলপ ভাজি ল'ম অলপ টাইম এয়া আমাৰ মছলাখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল বিলাহীও ধুনীয়াকৈ মছলাৰ লগত মিশ্ৰণ হৈ গ'ল আৰু বাকী যিখিনি মছলা দিছিলোঁ সেইখিনিও ধুনীয়াকৈ মিশ্ৰণ হৈ গ'ল এতিয়া আমি মাংসখিনি ইয়াত দি দিম এয়া আমি মাংসখিনি ইয়াত দি দিলোঁ এতিয়া মাংসখিনি ধুনীয়াকৈ এই মছলাখিনিৰ লগত মিশ্ৰণ কৰি ধুনীয়াকৈ অলপ ভাজি লওঁ এয়া মাংসখিনি ধুনীয়াকৈ এনেকৈ মছলাৰ লগত ভাজি লওঁ অলপ টাইম এনেকৈ ভাজি থাকিম ফুল ষ্টিমত ধুনীয়াকৈ এনেকৈ ভাজি থাকিম ষ্টিমটো মই ফুল কৰি দিছোঁ মিনিমাম এইখিনি অলপ টাইম 2 পৰা 3 মিনিট ভাজি লওঁ কেঁচা নহৰুকেইটা যে মই বখলিয়াই থৈছিলোঁ এতিয়া ইয়াত এনেকৈ দি দিলোঁ আৰু কেঁচা জলকীয়া যে দুটামান ৰাখি থৈছিলোঁ সেই কেঁচা জলকীয়াকেইটাও মই এনেকৈ ইয়াতে এই কেঁচা নহৰুৰ দৰে দি দিম এয়া দি দিলোঁ এতিয়া আকৌ এনেকৈ ভাজি দিম মাংসখিনি আমাৰ ভাজি হৈ গ'ল এতিয়া আমি যিখিনি আলু ভাজি থৈ দিছিলোঁ আলুখিনি ইয়াত দি দিম আলুখিনি ইয়াত এনেকৈ দি অলপ টাইম আকৌ ভাজি এনেকৈ ধুনীয়াকৈ আলুখিনি দি ভাজি লওঁ অলপ টাইম এতিয়া আমি পানী নিদিওঁ হাঁহৰ যিটো অলপ তেলটো ওলাব দিম ধুনীয়াকৈ এতিয়া এনেকৈ ভাজি মই ঢাকন মাৰি দিম ঢাকন মাৰি মই অলপ সিজিব দিলোঁ মিনিমাম 5 মিনিট আমাৰ এতিয়া 5 মিনিট সময় হৈ গৈছে এয়া দাঙি দিছোঁ চাওকচোন এই মাংসখিনি কি ধুনীয়াকৈ এনেকৈ তেল ওলাইছে সেইকাৰণে পানী দিয়া নাছিলোঁ আমি পানী নিদিওঁ এই তেলটোতে ধুনীয়াকৈ এনেকৈ মাংস আৰু আলুটো ভালকৈ সিজাই লওঁ এতিয়া আমি অলপ লৰাই দিম এয়া লৰাই দিলোঁ আৰু যদি বেছিকৈ তেল লোৱা যেন পাওঁ তেনেহ'লে আমি ইয়াত পানী নিদিওঁ এই তেলটোতে ৰাখি থৈ দিম আৰু অলপ টাইম সিজিব দিম এয়া আমি ঢাকনিখন উদঙাই চালোঁ এয়া মাংসখিনি ধুনীয়াকৈ তেলত সিজি গৈছেগৈ অলপ পানী দি দিম যিহেতু তেলটো নোহোৱা হৈ গৈছে এতিয়া এটা বাতিত মই অলপ পানী দি দিলোঁ পানীখিনি দি এনেকৈ ধুনীয়াকৈ লৰাই দিলোঁ এতিয়া পানীখিনি দিয়াৰ পিছত মই আকৌ অকণমান 2 মিনিটমান উতলাই ল'ম 2 মিনিটমান অলপ উতলাই ল'ম হাঁহৰ মাংসটো যিহেতু অকণমান টান হয় ন সেইকাৰণে ভালদৰে সিজাব লাগিব তাৰ বাবে আমি আৰু অলপ টাইম সিজাই ল'ম এনেকৈ এতিয়া মই ঢাকনি মাৰি দিলোঁ ধুনীয়াকৈ আমাৰ হৈ গৈছে এতিয়া আমি ধনিয়া পাত দিম কাটি থোৱা ধনিয়া পাত অলপ ইয়াত কোনো ধৰণৰ গৰম মছলা মানে মিট মছলা যিটো হয় সেইটো আমি নিদিওঁ তেতিয়া ধনিয়াৰ চেণ্টটো নোহোৱা হৈ যায় আৰু আগতে আমি যিহেতু দালচেনি দি লৈছোঁ তাৰ বাবে আমি চিকেন মছলা মিট মছলা এইবিলাক আমি কোনো ধৰণৰ পাউডাৰ নিদিওঁ এতিয়া এইখিনি ধুনীয়াকৈ লৰাই এটা বাতিত মই উলিয়াই ল'ম উলিয়াই দেখাই আছোঁ চাওকচোন এয়া আমাৰ হাঁহৰ মাংসখিনি হৈ গ'ল ধুনীয়াকৈ সিজাই কৰি এতিয়া এনেকৈ এটা বাতিত উলিয়াই লৈছোঁ চাওকচোন আপোনালোকে এনেকৈ কেতিয়াবা বনাই খাই চাব খাই লৈ কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে আৰু এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব